নমস্কাৰ আসামিজ হিল অফিচিয়েল চেনেললৈ স্বাগতম জনাইছো মৰমৰ বন্ধু বান্ধৱীসকল আজি নতুন কেন্দ্ৰ চৰকাৰৰ চাকৰি আপডেট লৈ আহিছো চাকৰি আপডেটটো চোৱাৰ আগতে এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলটো সাবস্ক্ৰাইব নাই কৰা তেনেহলে সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনত গৈ অলত গৈ ক্লিক কৰি ৰাখিব এনে ধৰণৰ জব আপডেট পাই থাকিবৰ বাবে তো বন্ধুসকল কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা বাম্পাৰ ভৰ্তি চলি আছে তো এইকেইটা পোষ্ট অনলাইন জৰিয়তে আপুনি আবেদন কৰিব পাৰিব আৰু বন্ধুসকল কোনকেইটা পোষ্ট মুকলি পাইছে আৰু এইকেইটা পোষ্ট আবেদন কৰিবলৈ ইয়াৰ শিক্ষাগত অৰ্হতা কিমান লাগিব এই সকলোবোৰ এই ভিডিঅ'টোৰ যোগে কৈ দিয়া হ'ব তো বন্ধুসকল আহক ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্টখন এবাৰ চাই লওঁ তো বন্ধুসকল সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াৰ ৰিক্ৰুটমেণ্ট 2022 দেখিব পাৰিছে এখন ইয়াৰ অফিচিয়েল এডভাৰটাইজমেণ্ট হয় আৰু দেখিব পাৰিছে প্ৰকাশ পোৱা ডেট 18 জুন 2022 তাৰিখে এই এডভাৰটাইজমেণ্টখন প্ৰকাশ পাইছে আৰু ইয়াৰ টোটেল ভেকেন্সি দেখিব পাৰিছে 210টা ইয়াৰ টোটেল ভেকেন্সি ইয়াত মুকলি পাইছে তো ইয়াত দেখিব পাৰিছে পদটোৰ নাম অৰ্থাৎ পোষ্টটোৰ নামটো দেখিব পাৰিছে জুনিয়ৰ কোৰ্ট এছিষ্টেণ্ট অৰ্থাৎ কোৰ্ট সহায়কৰ পোষ্ট মুকলি পাইছে আৰু ইয়াৰ দৰমহাটো দেখিব পাৰিছে 35400 টকাকৈ ইয়াৰ মান্থলি দৰমহাটো পাব আৰু গ্ৰেড পেটো দেখিব পাৰিছে 4200 টকাকৈ ইয়াৰ গ্ৰেড পেটো থাকিব আৰু এইকেইটা পোষ্ট অনলাইন জৰিয়তে আপুনি আবেদন কৰিব পাৰিব তো ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ এডুকেশ্যন কোৱালিফিকেশ্যন তো দেখিব পাৰিছে বেচেলৰ ডিগ্ৰী কমপ্লিট কৰিব লাগিব আৰু দেখিব পাৰিছে কম্পিউটাৰ টাইপিং স্পীড থাকিব লাগিব ইয়াত 35 ৱৰ্ড পাৰ মিনিটত আপুনি টাইপ কৰিব পাৰিব লাগিব ইংলিছত ইয়াৰ পিছত দেখিব পাৰিছে নলেজ অফ কম্পিউটাৰ নলেজ থাকিব লাগিব অৰ্থাৎ কম্পিউটাৰ চাৰ্টিফিকেট আপোনাৰ লগত থাকিব লাগিব ইয়াৰ পিছত দেখিব পাৰিছে এজ লিমিটটো তো 18 পৰা 30 বছৰলৈকে আপুনি আবেদন কৰিব পাৰিব আৰু যদি আপুনি SC/ST কেণ্ডিডেট হয় তেনেহলে 5 বছৰ অতিৰিক্ত পাব যদি আপুনি OBC/MBC কেণ্ডিডেট হয় তেনেহলে 3 বছৰ অতিৰিক্ত পাব তো বন্ধুসকল একেটা বস্তুৰ সিলেবাসটো ইয়াৰ লগত দিয়া আছে তো দেখিব পাৰিছে 100 মাৰ্কছৰ মাল্টি চইচ টাইপ কোৱেশ্চন আহিব তো ইয়াৰে 50 মাৰ্ক ইংলিছৰ আহিব আৰু 25 মাৰ্ক জেনেৰেল এপ্টিটিউডৰ আহিব আৰু 25 মাৰ্ক জেনেৰেল নলেজৰ আহিব কম্পিউটাৰ নলেজৰ 25 মাৰ্ক থাকিব আৰু ইয়াৰ এক্সাম সময়টো দেখিব পাৰিছে 2 ঘণ্টা ইয়াৰ সময় থাকিব আৰু ইয়াৰ নেগেটিভ মাৰ্ক থাকিব আৰু ইয়াৰ পিছত দেখিব পাৰিছে কম্পিউটাৰ টাইপিং তো ইংলিছৰ কম্পিউটাৰ টাইপিঙৰ ইয়াৰ 10 মিনিটৰ টাইপিং এক্সাম থাকিব আৰু ইয়াত দেখিব পাৰিছে ইংৰাজীতে আপুনি লিখিব লাগিব আপুনি ৰচনা কৰিব লাগিব ইয়াৰ সময়টো দেখিব পাৰিছে 2 ঘণ্টা ইয়াৰ সময় থাকিব ইয়াৰ পিছত দেখিব পাৰিছে এপ্লিকেশ্যন ফিজ তো বন্ধুসকল এইকেইটা পোষ্ট আবেদন কৰিব হলে ইয়াৰ এপ্লিকেশ্যন ফিজ পে কৰিব লাগিব ইয়াত দেখিব পাৰিছে জেনেৰেল আৰু OBC কেণ্ডিডেট সকলৰ বাবে 500 টকা ইয়াত পে কৰিব লাগিব আৰু বাকি SC/ST এক্স সাৰ্ভিসমেন PS ফ্ৰীডম ফাইটাৰ এনে ধৰণৰ কেণ্ডিডেট সকলৰ বাবে 200 টকা ইয়াত পে কৰিব লাগিব অৰ্থাৎ 250 ইয়াত পে কৰিব লাগিব কেৱল জেনেৰেল আৰু OBC কেণ্ডিডেট সকলে ইয়াত 500 টকা পে কৰিব লাগিব এপ্লিকেশ্যন ফিজটো ইয়াৰ পিছত দেখিব পাৰিছে ইয়াৰ ইম্পৰ্টেন্ট ডেটটো তো দেখিব পাৰিছে 18/7/2022 তাৰিখে ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈ গৈছে আৰু ইয়াৰ লাষ্ট ডেটটো দেখিব পাৰিছে 10/7/2022 তাৰিখলৈকে আপুনি আবেদন কৰিব লাগিব অৰ্থাৎ ইয়াৰ লাষ্ট ডেটটো হ'ব 10/7/2022 মধ্যৰাতিলৈকে তো বন্ধুসকল ইয়াৰ অনলাইন আবেদন কৰা লিংকটো আমাৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত পাই যাব আৰু লগতে ইয়াৰ এডভাৰটাইজমেন্টও পাই যাব সো আপুনি এডভাৰটাইজমেন্টখন যদি চাব বিচাৰিছে তাৰ পৰা আপুনি ডাউনলোড কৰি ভালদৰে পঢ়ি চাই ল'ব পাৰিব আৰু যদি আপুনি আবেদন কৰিব বিচাৰিছে সো আপুনি অনলাইন আবেদন কৰা লিংকটোত ক্লিক কৰি আপুনি আবেদন কৰিব পাৰিব অনলাইনৰ জৰিয়তে তো বন্ধুসকল আজিৰ আপডেট ইমানে আছিলে আপডেটটো পাই ভাল লাগিলে লাইক এটা কৰি দিব আৰু বন্ধুসকলে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুনৰবাৰ লগ পোৱা আশাতে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ।